আৰু মোৰ হকি হৈছিলে আপুনি দেখুৱাইছে আকৌ এগেইন গুড মৰ্নিং ফ্ৰেণ্ডছ, মিতালী এণ্টাৰটেইনমেণ্টৰ নতুন এটা ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে। সেইদিনাখন যে আপোনালোকক মই দেখুৱাইছিলোঁ স্পেচিয়েল ফ্ৰেণ্ড এজনী, আগৰ ভিডিঅ' যোনে যোনে নাই চোৱা তেওঁলোকে চালে গম পাব তাই কিয় স্পেচিয়েল হয়, আৰু তাইৰ বিয়া আছে বুলি কৈছিলোঁ। আৰু আজি আছে জুৰুন দিবলৈ আহিব, আৰু মই এতিয়া যাবলৈ পূৰা ৰেডি হৈ গ'লোঁ, আৰু তাত গৈ আপোনালোকক বিয়াৰ সকলোবিলাক পৰিৱেশ দেখুৱাম। সেইটো কাৰণে বন্ধু আনি চিনাকি হৈছে দেই। হাঁহ এটা দিছে। এইফালে মানুহজনৰ বন্ধু, ইমান ধুনীয়া লাগিছে কইনা ভনীয়েকৰ। সপোনতো পৃথকতো তুমি তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। সপোনতো পৃথকতো তুমি তুমি জানা। কইনা হেৰি লগাব লাগিব ইয়াত আচলতে। বাবু চেলোতে চফ দিবলৈ যায় এইবিলাক। কইনা ৰেডি হৈছে, এইবিলাক কইনা হকি, এইবিলাক কইনা মাক। অ খুৰী, কেনেকুৱা লাগিছে মনটো? বেয়া লাগিছে? ভিডিঅ' কৰিছোঁ দেই। এইফালে কি বনাইছে পাপা? ব্ৰইলাৰ মাংস বনাই আছে। মৰাণ তিলৈৰ পৰা ৰান্ধনি আমি গৈছে, আৰু বনকৰ পিনা। এইফালে কইনা সখী ওচৰ পৰা পাইছোঁ। আৰু এইফালে দেখুৱাওঁ কইনাৰ বৌয়েক ন, এগৰাকীয়ে বৌয়েক। ইমান ধুনীয়া লাগিছে। এয়া মেকআপ আৰ্টিষ্টৰ লগত ফটোশ্বুট কৰিছে। ধুনীয়া মেকআপ কৰিছে আকৌ দেই, কণ্টেক্ট কৰিব পাৰিব আপোনালোকে। অঁ, টিনা খুৰীয়েক। এয়া আমাৰ মুন্নি ডাৰ্লিং। এয়া আৰু মোৰ হকি হৈছিলে আপুনি দেখুৱাইছে আকৌ এগেইন টিনা হকি। আৰু এইবাৰ মোৰ বিয়া এইবাৰ লাষ্টত আমাৰ মুন্নি বিয়াখন হ'ব, আৰু মুন্নি বিয়াৰ ভিডিঅ' দেখিব আৰু পুৰা দেখিব। কেনেকুৱা হৈছে তোমাৰ হকি বিয়া হৈ গৈছে আজি? তোমাৰ অনুভৱ কোৱা? একদম পুৰা হেভি দুখ, ৰাতিকে কান্দিম অকণমান, তাৰপিছত কাইলৈ আকৌ কইনা থ'বলৈ যাম, আকৌ পৰহিলৈ আহি যাম আৰু অকলে অকলে। এয়া জোৰোণৰ মানুহ যাবলৈ ওলাইছে। এইফালে কইনাটো ভিডিঅ' কৰি দিওঁ দেই। কইনা বৌকে কান্দিছে, কইনাই নাকান্দে। এয়া বাই 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 বাই। দিয়ক, কিবা এটা কৰি দিয়ক। ইডলি ছাবস্ক্ৰাইবাৰ ভিডিঅ' চাই আছে। মিতালী এণ্টাৰটেইনমেণ্ট হকি বিয়া পুৰা ফূৰ্তি। হেল্ল' ফ্ৰেণ্ডছ, জোৰোণৰ পৰা এতিয়া ঘৰলৈ আহিলোঁ, আৰু এতিয়া ড্ৰেছযোৰ চেঞ্জ কৰি লওঁ বুলি ভাবিছোঁ। আৰু আজি বহুত ভাল লাগিলে, আৰু
পুৰণি কলেজীয়া ফ্ৰেণ্ড দুজনীকো লগ পালোঁ। অথনি ঘৰলৈ গ'লোঁ আৰু ঘৰত ফ্ৰেছ হৈ মেলি এতিয়া আহিছোঁ। ৰাতি কইনা ভাত খোৱাৰ নিয়ম আছে, তাকে আহিছোঁ। আৰু আমাৰ মুন্নি ধুনীয়া লাগিছে দেই মুন্নি, পাছলৈ ধুই দেচোন, মই তোক কি দিলোঁ। অঁ মেহেন্দি দেখা দে, এয়া মুন্নি মেহেন্দি লগালোঁ দেই। অঁ এইফালে মই আৰু ফুলৰ ডেক'ৰেশ্যন, এইবোৰ ধুনীয়াকৈ ফুল এইবোৰ ধুনীয়াকৈ ডেক'ৰেশ্যন হৈ গ'ল। এইফালে কইনা বহিব। আমদানি কাটিছে, উলি এটা দি দিয়ক। মুনি উলি দে। অঁ গাঠিব নহয়, মই দিছোঁ। কইনা ভাত খুৱাবলৈ পুৰা মানুহ ভৰ্তি। এতিয়া সেৱা কৰিবলৈ লৈছে বোলে। তেনেকৈ কৰি লাগে সেনেকৈ কৰা না, খেলটো তেতিয়া জমে ন, খেলটো সেইটো একেটাই। এইখিনি নাখাবা দেই। অঁ খুৱাই এতিয়া তুমিও অকণমান তাইক খুৱাই দিয়া আকৌ এবাৰ লৈ পিনে। সেইটোৱে খোৱা নাই এনেই ন। অঁ বিৰাট ধুনীয়া লাগিছে। হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক জোৰোণ আৰু কইনা ভাত খোৱা সকলোবিলাক নিয়ম দেখুৱালোঁ, লগতে মূৰত তেল দিয়াৰ নিয়ম দেখুৱালোঁ। আৰু এতিয়া ঘৰলৈ আহিলোঁ, 12টাই বাজিলে, শুই থাকোঁ, পূৰা ঠাণ্ডা লাগিছে। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেন্তে আজিলৈ বাই বাই, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকিব। আৰু ইয়াৰ পিছত বিয়াৰ ভিডিঅ' আহি আছে, কিন্তু চাবলৈ নাপাহৰিব।